house. Hello guys, welcome back to my YouTube channel. আমি তো গৈ আছো এতিয়া মামাহঁতৰ ঘৰলৈ কামল দেখিটো গম পাইছে বিয়া খাবলৈ গৈছো আৰু মোৰ ডাঙৰ মামা সৰু ল'ৰাৰ বিয়া গৈ আছো গাইছ এয়া আগদিনাখনৰ ভিডিঅ' আছিলে মইতো আহিব নোৱাৰিলোৱে আৰু বিয়া দিনাখনহে আহিছো চ' এইটোকে চাই লওক ছোৱালী আনিব যেতিয়া যাব তেতিয়া এনেকৈ সজাই পৰা লৈছে কিবা ল'ৰা যেতিয়া গামোচা সজাই কৰি লৈছে আৰু এনেকৈ দৰাই কইনাৰ ঘৰ গৈ পালে আৰু কইনাক লৈ আহিছে আৰু দৰাৰ ঘৰত নিমন্ত্ৰণ হৈছে ৰাতি মইতো গৈ নাপালোঁ আমি দুজনী গৈ আছোঁ হাজবেণ্ড আৰু মই এনেকৈ পূজাৰীত তিনিআলি আহি পালোহি আৰু মইতো চুইদাৰ পিন্ধি আহিছোঁ মামাহঁতৰ ঘৰত কাপোৰ সলাব লাগিব সেইটো কাৰণে মই আকৌ এইটো চাইডে মামাহঁতৰ ঘৰলৈ গ'লোঁ মধুবাহঁতৰ ঘৰলৈ সলাই গৈ এতিয়া এয়া হ'ল ৰাতিপুৱা নিমন্ত্ৰণ কৰা মইতো নাপালোঁ সেইটো কাৰণে ফটোকে দেখাইছোঁ আৰু চাই থাকোঁ ভিডিঅ' আৰু মই ইয়াত আহি পালোঁহি এইখিনি ভিডিঅ' মই কৰা আৰু মই বিচাৰি ফুৰিছোঁ মানে মাক মানে বহুত বিয়াৰ পিছত বহুত দিনৰ পৰা লগেই পোৱা নাছিলোঁ সেইটো কাৰণে তাত আহিছে বুলি গম পাই মই দেখিলোঁ এই গেটৰ সেইখিনিত পৰি আছে সেইটো কাৰণে ওচৰলৈ গৈ আছোঁ আৰু আমাৰ দৰাই ৰেডি কইনা মেকআপত বহি আছে সেইটো কাৰণে মই যিটো আগৰ ক্লিপ দেখাইছোঁ সেইটো ভাইটিৰ পৰা লৈছিলোঁ ক্লিপটো সেইটো মানে ভাইটিয়ে কৰি থোৱা এয়া হ'ল মাজু বৰমা মাজত আছে ডাঙৰ বৰমা তাৰপিছত মা মানে আমাৰ মাৰ তিনিজনী বাই ভনীয়েক আৰু মায়ে সৰু এজনী মা পিংক কালাৰ যিজনী চাদৰ মেখেলা পিন্ধি আছে এজনী মা গ'লোঁ বিয়া ঘৰ আৰু গেটখন দেখাম বুলি ভাবি আছিলোঁ এতিয়া দেখাই আহিছোঁ ভিতৰত খুলিও সোমাই আহিলোঁ ত' এতিয়া বাহিৰখন লগত দেখাই আছোঁ এয়া হ'ল আমাৰ তিৱা ল'ৰা বিয়া মোৰ ডাঙৰ মা সৰুটো ল'ৰা এয়া আমাৰ মানে আমাৰ তিৱা ল'ৰা Hi guys. কেনেকুৱা লাগিছে বিয়া একদম জাকাস ন আমাৰ এইটো পাৰ্টিটো বহি লৈছো ইয়াতে ডাঙৰ ছোৱালী ৰিংকিবা কথা পাতিছে আৰু আমাৰ মধুবাত তামাম বহি আছে মুণ্ডাজনী ৰেডি আমি পঢ়ি গৈছোঁ এতিয়া আৰু ট্ৰেডিশ্যনেল খানা চব গাইজ খাওঁহে আৰু এইটো মানে মোৰ মামাৰ ছোৱালী নিহা মাইনাৰ পৰা লোৱা মানে এইটো ভিডিঅ' মই এইটো কাৰণে দেখাব বিচাৰিছোঁ মানে মই ভিডিঅ' কৰা নহ'ল ওপৰৰ যিটো পেণ্ডেলৰ সেইখিনি দেখিছেনে ওপৰ ডিজাইনটো মানে কি কিছুমানে হেৰি দিয়ে কাপোৰে ষ্টাইল কৰি দিয়ে মানে ইয়াত ট্ৰেডিশ্যনেলকৈ পতা হৈছে ন গোটেই কলৰ পটুৱা দি সেই গেটটো বনোৱা হৈছে আৰু ইফালে ওপৰত যিখিনি কাপোৰ দি বনাব লাগিছিল তাত মানে ইয়াত কলপাতেৰে দি বনাইছে সেইটো কাৰণে কিবা এটা আনকমন
আৰু মইতো ৰাতি থাকিব নোৱাৰিলোৱে আৰু সেইটো কাৰণে নিহা মাইনাৰ পৰা বা ভাইলিনা মাইনাৰ পৰা লৈছিলোঁ নেকি এই ক্লিপকেইটা আৰু মৈত্ৰী বা আহিছিলে মই লগ নাপালোঁ চ' সেইটো কাৰণে আনহেপি। তো চাই লওক ভিডিঅ'টো। আৰু আমি দুজনে ঘৰলৈ আহি গ'লোঁ। ৰাতিটো থাকিব নোৱাৰিলোঁ, এইখিনি মাইনাহঁতৰ পৰা বিচাৰি কিনে ইয়াত দি দিলোঁ। চ' গাইজ কেনে পালে ভিডিঅ'টো জনাব। আৰু মাজত দেখিছে এইটো কি লৈ আহিছোঁ, এইটো হ'ল স্প্ৰে মেচিন মামাৰ, মাজু মামা মানে কনক মামাৰ তাত আছিলে আৰু ইউজ কৰা নাছিলে। আমি কৈছিলোঁ মানে মোক এটা লাগিব বুলি পেলাই ফাৰ্মৰ পৰা আনি থোৱা, তো এইটো লৈ আহিলোঁ আজি। গাইজ বাই। আৰু এইকেইটা ক্লিপ দেখিছে, তাত মৰা ক্লিপ কুটুমিনা গাইজ।